হাই গাইজ, আমি যিবোৰ স্মাৰ্টফোন ব্যৱহাৰ কৰোঁ যেনে ভিভো, অপো, ৰিয়েলমি, শাওমি, চেমচাং, তো এইবোৰৰ বাহিৰেও যিবোৰ এপল কোম্পানীৰ সামগ্ৰী আছে যেনে আইফোন হওক, আইপেড হওক, তো এইবোৰৰ মূল্য যথেষ্ট বেছি মানে প্ৰায় লাখৰ ওচৰ। তো এইবোৰৰ মূল্য কিয় ইমান বেছি বা এপলৰ সকলো বস্তুৰ মূল্য কিয় ইমান বেছি, তো সকলোবোৰ ক'বলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাওক, যেতিয়া প্ৰথম আইফোন ওলাইছিল 2007 জুলাই মাহত, তো তেতিয়া অকল বিভিন্ন ধৰণৰ ডাঙৰ ডাক্তৰ বা বিজনেছমেন বা ইঞ্জিনিয়াৰ বা বিভিন্ন ধৰণৰ ডাঙৰ চেলিব্ৰিটিসকলে সেই আইফোন ইউজ কৰিছিল, কাৰণ তেওঁলোকৰ বাহিৰে বেলেগে আইফোন ইউজ কৰাৰ কথা ভাবিব পৰা নাছিল, যিহেতু দামটো যথেষ্ট বেছি। কিন্তু এতিয়া আপোনালোকে দেখিছে যে আইফোন যি নতুন প্ৰজন্ম আছে, এই নতুন প্ৰজন্মই সেই আইফোনৰ প্ৰতি বেছি আকৰ্ষিত বা ল'বলৈ চেষ্টা কৰে। আৰু মই এটা আজিৰ পৰা 1.5-2 বছৰ আগত নিউজ পাইছিলোঁ, কিমান দূৰ সত্য নাজানো, যে এজন ল'ৰাই আইফোন কিনিবৰ কাৰণে নিজৰ কিডনী বিক্ৰী কৰি দিছে। সেইজনক চাওক, আৰু সেই আইফোনৰ প্ৰতি কিমান আকৰ্ষিত, নিজৰ জীৱনে বাদ দি দিছে, কেৱল আইফোন লাগে। তো আইফোনৰ প্ৰতি নতুন প্ৰজন্ম ইমান আকৰ্ষিত হৈছে। অকল এপেলৰ আইফোন বা আইপেডে নহয়, বাকী যি নাম্বাৰ সামগ্ৰী আছে, এই সামগ্ৰীসমূহ যথেষ্ট উন্নত আৰু ইয়াৰ প্ৰত্যেকটা একোটা অংশ যথেষ্ট শক্তিশালী। আৰু যিহেতু আইফোনৰ সামগ্ৰী বা পাৰ্টছ য'তে পোৱা নাযায়, গতিকে সেই কোম্পানীয়ে যেতিয়া বনায় এপেলৰ বস্তুবোৰ, তেতিয়া বহুত ধুনীয়াকৈ বনায় আৰু যাতে 2-3 বছৰ আৰামত যায়, ইয়াক যাতে ৰিপেয়াৰিং কৰিব নালাগে। সাধাৰণতে বাকী যিবোৰ এণ্ড্ৰইড মোবাইল আছে যেনেদৰে বেয়া হৈ থাকে, তো এপলৰ সামগ্ৰী সোনকালে বেয়া নহয়, তো 2-3 বছৰ আৰামত চলি যায়, একো ৰিপেয়াৰিং কৰিব নালাগে। আৰু আমি ব্যৱহাৰ কৰা সাধাৰণ এণ্ড্ৰইড মোবাইলৰ যি ডিছপ্লেৰ পোহৰ আছে, এই ডিছপ্লেৰ পোহৰে আমাক যথেষ্ট ক্ষতি কৰে। কিন্তু যিবোৰ আইফোনত ব্যৱহাৰ কৰা ডিছপ্লে আছে, এই ডিছপ্লেৰ পোহৰে আমাক কোনো ধৰণৰ ক্ষতি নহয়। আৰু আইফোনত ব্যৱহাৰ কৰা সেই ডিছপ্লে সাধাৰণ ডিছপ্লে নহয়, ই হৈছে ৰেটিনা ডিছপ্লে। আৰু ইয়াৰ যেতিয়া পোহৰ ৰশ্মি আমাৰ চকুত পৰে, তো তাৰ পৰা কোনো ধৰণৰ অসুবিধা নহয় আৰু ক্ষতি নহয়। আৰু এই এপেলৰ সামগ্ৰীসমূহ যেতিয়া বনায়, তেতিয়া প্ৰত্যেকটো অংশত বহুকেইজন ইঞ্জিনিয়াৰিঙে কাম কৰে, যাতে সেই কামটো সম্পূৰ্ণ পৰিচালিত হৈছে নে হোৱা নাই, তো তাক গম পায়। যেনে ধৰি লওক, কেমেৰা এটাই বনাইছে, সেই কেমেৰাটোৰে বহুকেইজন ইঞ্জিনিয়াৰিং থাকে, যে কিছুমানে কেমেৰা টেষ্টিং কৰিব যে কেমেৰা সম্পূৰ্ণ ভালদৰে কাম কৰিছে নে কৰা নাই। তাৰ পিছত কেইজনমান ইঞ্জিনিয়াৰিঙে চাব যে লেন্সখন ভালদৰে আছে নে নাই, বা লেন্সে ভালদৰে সম্পূৰ্ণ কাম কৰিছে নে কৰা নাই। তো এনেদৰে সম্পূৰ্ণ হোৱাৰ পিছতে সেই কেমেৰা এটা মোবাইলত ফিটিং কৰে। তো আইফোনৰ এটা কেমেৰা যি 2 MP মেগাপিক্সেল, এই 2 MP মেগাপিক্সেলে যি কেমেৰা ফটো কৰিব, বাকী ভিভো, অপো 64 বা 48 MP মেগাপিক্সেলৰ কেমেৰাও তো সেই আইফোনৰ লগত পাংগা ল'ব নোৱাৰে। আৰু আইফোন মোবাইলত যি সাধাৰণতে প্ৰচেছৰ দিয়া হৈছে, এই প্ৰচেছৰ বেলেগ অন্যান্য মোবাইলত আজিলৈ সংযোগ কৰিব পৰা নাই। আৰু এইকাৰণে আইফোনে হেং মাৰাটো অসম্ভৱ, বা হেং মাৰা কথাটো সম্ভৱেই নহয়। তো এনেদৰে প্ৰতিটো বস্তু যেনেদৰে কাম কৰে, তো ইয়াৰ লগে সেই মোবাইলটোৰ দামো যথেষ্ট বেছি হৈ যায়। আৰু আইফোনৰ যি চিকিউৰিটি লক থাকে, এই লকটো নিজৰ বাহিৰে আন বেলেগ কোনেও খুলিব নোৱাৰে। আৰু যিবোৰ এণ্ড্ৰইড মোবাইলৰ লক থাকে, এইটো প্ৰায় ইচ্ছা কৰিলে সকলোৱে খুলিব পাৰে। কিন্তু আইফোনৰ লক খোলাটো সহজ নহয়। তো কোনোবা যদি ব্যক্তি সেই আইফোন ৰাস্তাত পায়ো, তেতিয়াহ'লে নিজকে গৌৰৱ নকৰিব যে আইফোন পাইছোঁ, একো কামত নাহে, সেইটো ডাইৰেক্ট ফেলে দিব লাগিব। সেই আইফোনৰ লক খোলাটো সহজ নহয় আৰু খুলিব নোৱাৰে। তো এইটো হৈছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই।